এতিয়া আমি ক্লাছ 10ৰ আৰবী প্ৰথম পাঠ মিনাল কুৰানিল কাৰিম পবিত্ৰ কোৰাণৰ পৰা বিষয়ে আলোচনা কৰিম। সূৰাতুল ফাতিহা, সূৰা ফাতিহা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় আল্লাহৰ নামত আৰম্ভ কৰিলোঁ। আলহামদুলিল্লাহি ৰাব্বিল আলামিন। সকলো প্ৰশংসা আল্লাহৰ বাবে, যিজন গোটেই বিশ্বজগতৰ গৰাকী। আলহামদু, সকলো প্ৰশংসা লিল্লাহি, আল্লাহৰ বাবে, ৰব, প্ৰতিপালক, আলামিন, গোটেই বিশ্বজগত, ইহকাল পৰকাল। গতিকে আলহামদুলিল্লাহি ৰাব্বিল আলামিন, সকলো প্ৰশংসা আল্লাহৰ বাবে, যিজন গোটেই বিশ্বজগতৰ গৰাকী বা মালিক। আৰু ৰহমানিৰ ৰহিম, ৰহমান মানে দয়ালু, ৰহিম মানে কৰুণাময়, পৰম কৰুণাময় দয়ালু। মালিক য়ৌমিদ্দিন, শেষ বিচাৰৰ দিনৰ মালিক। য়ৌমিদ্দিন মানে শেষ দিন, সেই দিন। মালিক য়ৌমিদ্দিন, শেষ বিচাৰৰ দিনৰ মালিক। ইয়্যাকা না'বুদু, আমি তোমাৰ উপাসনা কৰোঁ। না'বুদু, আব্দু মানে উপাসনা কৰা, না'বুদু মানে আমি, বহু বচন বুজাইছে ইয়াতে। ইয়্যাকা না'বুদু, আমি তোমাৰ উপাসনা কৰোঁ। ওয়া ইয়্যাকা নাস্তাইন, তোমাৰ পৰাই সহায় বিচাৰোঁ। ইহদিনা সিৰাতাল মুস্তাকিম, আমাক সহজ সৰল পথ দেখুৱাই দিয়া। ইহদিনা, আমাক দেখুৱাই দিয়া। সিৰাতাল মুস্তাকিম, সিৰাত মানে ৰাস্তা বা পথ, মুস্তাকিম মানে সহজ সৰল পথ। আমাক সহজ সৰল পথ দেখুৱাই দিয়া। সিৰাতাল লাযিনা আনআমতা আলাইহিম, সেইসকলৰ পথ যিসকলৰ ওপৰত তুমি দয়া কৰিছা। মানে যিসকলে ছাকচেছফুল হৈছে তেওঁলোকৰ পথ মানে ইয়াতে বিচৰা হৈছে আল্লাহৰ ওচৰত। গতিকে সিৰাতাল লাযিনা আনআমতা আলাইহিম, সেইসকলৰ পথ যিসকলৰ ওপৰত তুমি দয়া কৰিছা বা অনুগ্ৰহ কৰিছা। গায়ৰিল মাগযুবি আলাইহিম ওয়ালাদ-দাল্লিন, আৰু সেইসকলৰ পথ নহয় যিসকল পথ ভ্ৰষ্ট, তোমাৰ অভিশপ্ত। মানে সেইসকলৰ পথ আমাক দেখুৱাব নালাগে যিসকলে পথ ভ্ৰষ্ট হৈছে বা আল্লাহৰ মানে অভিশপ্ত হৈছে। গতিকে এইখিনি মোটামুটি 5 মাৰ্কৰ কাৰণে আহে পৰীক্ষাত, মেট্ৰিক পৰীক্ষাত। গতিকে তোমালোকে ভালকৈ এইটো চাই যাবা। যদি তোমালোকে অসমত যদি উচ্চাৰণ লিখিব খোজা তেতিয়া লিখিব পাৰিবা যে সকলো প্ৰশংসা আল্লাহৰ বাবে, যিজন গোটেই বিশ্বজগতৰ গৰাকী, পৰম কৰুণাময় দয়ালু, শেষ বিচাৰৰ দিনৰ মালিক। আমি তোমাৰ উপাসনা কৰোঁ, তোমাৰ পৰাই সহায় বিচাৰোঁ। আমাক সহজ সৰল পথ দেখুৱাই দিয়া। সেইসকলৰ পথ যিসকলৰ ওপৰত তুমি দয়া কৰিছা, আৰু সেইসকলৰ পথ নহয় যিসকল পথ ভ্ৰষ্ট আৰু তোমাৰ অভিশপ্ত। থেংক ইউ।